गाइस की खबर আপোনালোকৰ সকলোৰে ভালে আছে আজি টিচাৰ্স ডে স্পেশাল এটা ব্লগ লৈছো আপোনালোকৰ কাৰণে তো ভিডিওটো আশা কৰিছো এফালেকে চাব বুলি এইফালে প্ৰায় সকল ষ্টুডেণ্ট আহি পাই গ'ল আৰু আমি সবেই যোনে যি পাইছোঁ তাকে কাম কৰিছোঁ মুঠতে পটাপট আৰু সোনকালে যাতে অনুষ্ঠানটো হ'ব লাগে আৰু এইফালে আৰফিনা মই আৰু প্ৰিন্স আমি মিলি বনাই আছোঁ দিনটোৰ কাৰ্যসূচীখন সভাপতি এখন ছাৰ বাইদেউসকলে অলৰেডি আসন গ্ৰহণ কৰিলে আৰু এতিয়া সম্বৰ্ধনা আৰু কিবা কিবি বাকী আছে সেইখিনি চাই ল'ব কি হয় কি নহয় হয়নে সেইটো চাই ল'ব এতিয়া গম পাব আমাৰ সকলোৱে আমাৰ অজয় ছাৰ দেউতাকক আমাৰ চিমানে কিমান ইয়াৰ পাছতে আমাৰ অজয় ছাৰক কিছুমানে ঘৰৰ পৰিস্থিতিৰ কাৰণে মৰম আছে সম্বৰ্ধনা জনাবলৈ আমি ইয়াৰ পাছতে আমাৰ ষ্টাফ মেম্বাৰৰ ফালৰ পৰা সকলোৱে অৱস্থাৰ এটা সৰুকৈ ভৰা বনাইছে এইটো নাই বেয়া হ'ল দেখি এইটো বেয়া হ'ল ইয়াত উপস্থিত থকা সকলো ছাত্ৰ ছাত্ৰী আৰু শ্ৰীৰাম ইনষ্টিটিউটত থকা সকলো শিক্ষক শিক্ষয়িত্ৰীক আজি বিশেষ দিন শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু জ্ঞাপন কৰিছোঁ প্ৰথমতে মই আমাৰ সকলো শিক্ষকক আৰু আন্তৰিক ধন্যবাদ জনাইছোঁ যে আপোনালোকক নিষ্ঠাৰ কঠোৰ পৰিশ্ৰম আৰু আপোনাৰ প্ৰদান কৰা জ্ঞানে আমাৰ শিক্ষাৰ্থীৰ বাবে পথ প্ৰদান কৰে আৰু আপোনালোক কেৱল শিকোৱাই নহয় প্ৰতিজন শিক্ষাৰ্থীৰ মাজত কম্পিউটাৰ টেকন'লজি আৰু ডিজিটেল টেকন'লজিৰ জ্ঞান প্ৰদান কৰা হয় ইয়াৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ আৰু মৰমৰ শিক্ষাৰ্থীসকল তোমালোকৰ ভৱিষ্যতৰ ভেটি তুলিবৰ কাৰণে আমাৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ক্ষমতা আছে আৰু ইয়াৰ শিক্ষাৰ কেৱল পাঠ্যপুথিৰ বিষয় নহয় মনত ৰাখিবা যে সফলতাৰ কোনো শ্বৰ্টকাট নাই কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য আৰু নিষ্ঠাৰ জৰিয়তে তোমালোক তোমাৰ লক্ষ্য প্ৰাপ্ত কৰিব পাৰিবা আৰু তোমালোকে এটা কথা জানা যে মই ইয়াত এইখিনি শ্বৰ্টকাট একো নাই শ্বৰ্টকাট মাধ্যমৰ মানে আজিকালি আগুৱাই যাব পাৰিলি কিবা মাধ্যম আছে নেকি আমাৰ এই পৃথিৱীত আগবাঢ়িবৰ কাৰণে কিন্তু বহুত ল'ৰা ছোৱালী আজিৰ টাইমত আমি দেখা পাওঁ কি শ্বৰ্টকাট মাধ্যমৰ পৰা ইজিলি আৰ্নিং প্ৰচেছটো বিচাৰে কিন্তু তোমালোকে মই ক'ব বিচাৰোঁ যে শ্বৰ্টকাটৰ একো মাধ্যম নাই আৰু তোমালোক বিশাল ফুকনক চিনি পোৱা নেকি বিশাল ফুকন
ট্ৰেডাৰ গম পাইছে যি কৰিছে কি শ্বৰ্টকাট মাধ্যমত আগবাঢ়িবৰ কাৰণে বিচাৰিছিলে আৰু আজিকালি চবেই এটাই মাধ্যমটো বিচাৰে সেইটো হৈছে ট্ৰেডিং শ্বেয়াৰ মাৰ্কেটত যাব পাৰে কিন্তু যি 2000 কোটি টকা 22 বছৰ বয়সতে সি 2000 কোটি টকাৰ মালিক হৈ গৈছে আৰু য'ত ত'ত খৰচ কৰিব পাৰিছে কিন্তু আজি সি কি হৈছে শ্বৰ্টকাট মাধ্যমত আগবাঢ়ি পিনি ৰঙা পৰা আলহী হৈছে তোমালোকে সেইটোও চোৱা সদায় কৰ্মত নিজৰ লাগি থকা আৰু লাহে লাহে নিজৰ কষ্ট কৰা প্ৰচেষ্টা কৰা আৰু এদিন না এদিন তোমালোক সফলতা অৰ্জন কৰিবা তাৰপিছত কবিৰ দাসে দুই এষাৰমান কৈছিলে গুৰু গোবিন্দ जो खड़े তাকে লাগো পায় ভলে হাৰি গুৰু আপনে গোবিন্দ দিও বচায় ইয়াৰ মানে তোমালোক বুজি পাইছা নেকি কি কৈছে যেতিয়া কবিৰ দাসে কৈছে যে ভগৱান আৰু গুৰু দুয়োজন আমাৰ ওচৰত থিয় হৈ আছে কিন্তু যদি এজন গুৰু নাথাকে তেতিয়া ভগৱানক আমি চিনি পাব পাৰিম নেকি ইয়াৰ মানে এইটো হৈছে কি যেতিয়ালৈকে গুৰু এজন নাথাকিব তেতিয়ালৈকে তেওঁ আমাক ক'ব নোৱাৰিব যে কোন হয় ভগৱান তেতিয়া আমি ভগৱানকো যদি লগ পাবলৈ আছে তেতিয়া আমি গুৰুৰ ভৰি ধৰিবই লাগিব অৱশেষত আমি মনত ৰাখিম যে শিক্ষক দিৱস কেৱল শিক্ষকসকলক সন্মান জনোৱাৰ বাবে নহয় শিক্ষাই আমাক সকলো নীতিবোৰক মূল্য দিয়াৰ দিশেও হাত বঢ়ায় এয়া হৈছে আমাৰ সপোন আৰু আমাৰ আকাংক্ষা আৰু আমাৰ জীৱন উন্নতি কৰাৰ বাবে আমি কৰা প্ৰচেষ্টাক সন্মান দিয়াটোকে শিক্ষক দিৱসৰ কাৰণে বুজায় আৰু সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছোঁ মনত ৰাখিবা তোমাৰ ভিতৰত সফলতা আৰু নতুন উচ্চতা প্ৰাপ্ত কৰাৰ বাবে প্ৰয়োজনীয় সকলো বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তি আছে নিজৰ ওপৰত বিশ্বাস কৰা আৰু কঠোৰ পৰিশ্ৰম কৰা এদিন তুমি কি কৰিবলৈ সক্ষম হ'বা এই পৃথিৱীক দেখুৱাই দিয়া ইয়াতে মই নিজৰ চমু বক্তৃতাত সামৰণি মাৰিছোঁ থেংক ইউ নহয় কিছু সময়তে গোটেই বছৰটো কিছুমান শিক্ষকক দেখিবলৈ যায় এই আমাৰ আহিলে আৰু এনেধৰণৰ কথা কিছুমান কয় কিন্তু শিক্ষক দিৱসৰ দিনা কলম এটা বা কিবা এটা লৈ পিনি হেপী টিচাৰ্ছ ডে বা শিক্ষক দিৱসৰ শুভকামনা জনাবলৈ এনেধৰণে কয় এই যে সন্মানটো জনালে টিচাৰ্ছ ডে দিনা এই সন্মানটো যাতে প্ৰতিটো দিনতে শিক্ষকসকলৰ বাবে থাকে এয়া মোৰ সন্মান আৰু বাকী ধেমালিবোৰ জোকছবোৰ ছাইডত ৰাখক সকলো শিক্ষকক নৱশিক্ষকসকলক আমাৰ মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ সভাৰ থুলমূল উদ্দেশ্য ব্যাখ্যা ইমানেই বাকী কাৰ্যসূচী মই সভাপতি মহোদয় চলাই জনালোঁ ইয়াৰ পিছতে শিক্ষকসকলৰ দুআষাৰ আছে সকলোৱে একাগ্ৰতা কৰি যায় আজি 5 ছেপ্টেম্বৰ চবে গম পায় আজি কি দিৱস হয় আমি শিক্ষক দিৱস হিচাপে পালন কৰোঁ হয় নাই কেতিয়া পালন কৰোঁ শিক্ষক দিৱসটো আৰু কাৰ কাৰণে পালন কৰোঁ আমি যাকে ভাল পোৱা বেয়া পোৱা চবক সমানে ভাল পাব লাগে ঠিক আছে বোলে শিক্ষক বোলে কিয়খানি প্ৰিন্সে কৈছিলে কিছুমান ষ্টুডেণ্ট এনেকুৱা থাকে টিচাৰ সোমালে কিছুমান ক্লাছত বেয়া পায় হয় নাই তো সবকে ৰেচপেক্ট কৰিবা অলপ কিছুমান যদি প্ৰব্লেম হয় শিকাব পাম তো তেওঁলোককো ৰেচপেক্ট কৰিবা কেতিয়াবাতো ভুল হৈ যায় চবৰ পৰা হয় নহয় ঠিক আছে আৰু আজি আমাৰ বাহিৰত কম্পিউটাৰ চেণ্টাৰ চলাব অহাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ টেঙাপুৰ চেণ্টাৰ আছে তাৰপৰা আমাৰ ষ্টুডেণ্ট আহিছে 5-6জনমান আৰু বহুতো আছে তাৰপৰাও আহিছে তেওঁলোকক চবকে ধন্যবাদ জনালোঁ ইয়াতে মই নিজৰ সামৰণি মাৰিলোঁ ইয়াৰ পাছতে মাজতে এটা সৰু অনুষ্ঠান ৰাখিছোঁ যিহেতু সকলোৱে কেইটা আছিল কেক কটাৰ কথা কৈছিল তাৰপিছত আমাৰ বাকী সকলো চলিব
এতিয়ালৈকে আপোনালোকে যিমানখিনি দেখিলে কেক কটালৈকে দেখিলে কেক কাটিং হৈ গ'ল আৰু ইয়াৰ পাছতে টিচাৰসকলৰ মানে ফটো দি পিনি এনেকৈ ভিডিঅ' বনাইছিলে। তো ইয়াত মই কপিৰাইটৰ কাৰণে ছংটো প্লে' হ'বলৈ নিদিলোঁ, মই অফ কৰি দিলোঁ কাৰণ অলৰেডি মোৰ আগৰ ভিডিঅ' ক্লিপ কেইটামানত বেকগ্ৰাউণ্ডত গান বাজি আছে, আপোনালোকে শুনিছে। তো সেইকেইটাত চাগে কপিৰাইট লাগিব পাৰে, ঠিক নাই। তো ইয়াতো লাগি যাব, বহুত বেছি কপিৰাইট হৈ যাব, সেইবাবে মই দিয়া নাই। আৰু সেইদিনটো আমি বহুত বেছি মানে ফূৰ্তি কৰিলোঁ, বহুত বেছি আমাৰ এনজয় হৈ গ'ল 5 ছেপ্টেম্বৰ দিনটো। আৰু মই এইখিনিতে কৈ থওঁ 5 ছেপ্টেম্বৰ দিনটো কাৰ জন্মদিনত শিক্ষক দিৱস হিচাপে পালন কৰা হয় আপোনালোকে মোক কমেণ্ট কৰি জনাব দেই। অলৰেডি নতুন ষ্টুডেণ্টৰ দুআষাৰ আছিলে, সেইটোও হৈ গ'ল। আৰু তাৰ পাছতে আমি খোৱাৰ পৰ্বটো আৰম্ভ কৰি দিলোঁ। যিহেতু বহুত পলম হৈ গৈছিলে, তো খোৱা বোৱাটো মেইন ন, কিবা এটাত হ'লে মানে পেট পূজাটো কৰি ল'ব লাগে। তো পেট পূজা কৰি ল'লোঁ আমি। গাইজ এজনী কাম কৰা মানুহ ইমান ধুনীয়া, কেতিয়া ওলাই যাম বেচেৰি। হেল্ল' গাইজ, আমি এতিয়া খাইছোঁ। এক কাম কৰা আমাৰ কাঁহী বাতিবোৰ ধুব লাগিব এতিয়া। ডেক্সি আৰু কেৰাহী মই ধুম। মই বাতি আৰু চামুচ উঠাব এজনী আৰু এজনী মালিকনী আমিবোৰ কাম কৰা। এয়া আমি সেইকাৰণে চবে বহি লৈছোঁ। জলদি हो ये टेस्टी हाँ बहुत अच्छा है बनाइए रिव्यू लगे रिव्यू लगे क्षीৰৰ रिव्यू কোনবা ল'ৰা বুলি ভাবিব, ল'ৰা চব ভাবিব। নাই মই ছোৱালী হ'ল, ল'ৰা নহয় পাই। আইও পূজা কৰি দিয়াচোন, ক্ষীৰৰ ৰিভিউটো দি দিয়া। শুনো এনেধৰণৰ কথাবিলাক কোৱাৰ পৰা অলপ বিৰত থাকে। ইয়াতে আপোনালোকক দেখিছোঁ ইমান সুন্দৰকৈ ইয়াতে কম্পিউটাৰ শিকাইছে। মই তাতে ধন্যবাদ জনাইছোঁ ছাৰ বাইদেউসকলক। এটা কথা মোৰ স্পষ্ট কথা ন, অসমখন মই একদম বিৰোধী মুক্ত কৰি দিম। একদম মই এনেধৰণৰ ক্ষেত্ৰত মই একদম চিৰিয়াছ মানুহ। আগন্তুক যি 2026 চনৰ নিৰ্বাচন আহি আছে, তাতেতো এটা আমি সুন্দৰ ফল দেখুৱাম, হয়নে নহয়? তাত বিৰোধী বুলিবলৈ কোনো নাই। কালি পৰহি ৰিপুণ আহিলে, আগদিনা সুশান্ত আহিলে, তাৰ পাছত ৰূপজ্যোতি আহিলে। এটা বিৰোধীখনটো ময়ে চলাই আছোঁ ন, তেওঁলোকে বুজিয়ে পোৱা নাই ইমানখিনি কথা। ইয়াৰ পাছতে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী, মই যোনখিনি নাজানো কৰিব চেষ্টা কৰি আছোঁ। मित्रों, मेरे प्यारे भाई और बहनों, आप लोग जानते हैं कि 2024 का जो इलेक्शन था उसमें हमारा भाजपा का सरकार बन गया। पेट्रोल का दाम कम हुए कि नहीं हुए, डीजल का दाम कम हुए कि नहीं हुए, अब सबका फायदा हुआ कि नहीं हुआ। इस बार फिर सरकार किसका आएगा? हमारा भाजपा का ही आएगा। और सरुता सिनेमार दुटा सৰু डायलग এটা হৈছে কৈ মিল দিয়া যিখন চিনেমা আছিলে, তাত এডুকেশ্যনে যিটো চৰিত্ৰ কৰিছিল যাদু যাদু বুলি কৈ যে পিছতে मैं आ गया हूँ ना, मुझे कोई प्यार ही नहीं करता ना, मैं आ गया हूँ, मुझे सब कुछ दिखाई देता है ना, जादू आ गया ना, जादू, मुझे सब कुछ दिखाई देता है ना। ইয়াৰ পিছত মই চেষ্টা কৰি আছোঁ আমাৰ অভিনেতা সৈফ আলী খানে যদি অসমীয়া বিহু দিয়া কেনেকুৱা সৈফ আলী খানৰ মাতটো কেনেধৰণৰ আপোনালোকে শুনিছে? নদী বাঢ়িলে হুৱে, পইচা নুঠিলে হুৱে, গছে বনে ফুলে পাতে বিহু আহিলে হুৱে।
বহুসংখ্যক মানুহে ভাবে যে স্কুল কলেজত পোৱা শিক্ষকসকলে প্ৰকৃত শিক্ষক। আচলতে সেইটো নহয়। তেওঁলোকো শিক্ষক, যিসকলৰ পৰা আমি জীৱনত সামান্য পৰিমাণে হ'লেও শিক্ষা আহৰণ কৰিব পাৰোঁ। আৰু আমাৰ জীৱনৰ প্ৰথম শিক্ষক হৈছে আমাৰ মা। আৰু আমি শিক্ষকসকলক সন্মান কৰা উচিত বা সন্মান কৰিব লাগে, কাৰণ তেওঁলোকে মমবাতিৰ দৰে গলি আমাক পোহৰ দিয়ে, যাতে আমাৰ জীৱনটো উজ্জ্বল হৈ পৰক।